দাদা পাঞ্চাৰ হৈ গ'ল নেকি? ঘূৰি নাই যোৱা ন টিউবটো ঘূৰি নাই যোৱা? হা ঠিকে আছে ন? পাম্পচাৰ মাৰিব নোৱাৰিব নেকি? হা খিলি চিলি সোমাইছে নেকি একবাৰ চাই দিয়ক। কি গৰমত ফাটি গ'ল নেকি? মানে কি হ'ল ন? গৰমত ফাটি গ'ল নেকি? মানে এই জইণ্ট আছে, জইণ্ট কি হ'ল দাদা? টিউব আছে নাই? লগাই দিয়ক এটা। হৈ গ'ল। আকৌ ফাটি নাযায়তো এইটো নতুনটো? কেইটকা ল'ব? এই কিবা এটা কমাওক। 380 ল'ব। 10 টকা এটা দিব চিঙা টিঙা খাবলৈ তেন্তে। তো গাইজ বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছিলে, বাইকখন পামচাৰ হৈ গৈছিলে পুৰা। তো ইয়াতে ওচৰতে দোকান এটা পালোঁ, পামচাৰটো মাৰিলে মাৰোঁতে, বাট 400 गुसी गल केला पैसा बे। पैसा खत्म हो गया है मेरा। तो गाइस जस्ट माने शिवसागर पर ओলাই আহিছিলোঁ, তেনেকৈ চকাটো পামচাৰ হৈ গ'ল। চকাটো পামচাৰ হৈ পেলাই পামচাৰ চামচাৰ মাৰিলোঁ। পামচাৰ মৰা নহয়, আচলতে গোটেই টিউবটোকে ৰিপ্লেচ কৰিবলগীয়া হৈ গ'ল। জইনটো ফাটি গ'ল বোলে। তো গৰমতে ফাটা গৈছে এনেকৈ। তো জইনটো ফাটি গ'ল। তো সেইটোৱে গাইছ, তো প্ৰব্লেমটো চলি আছে। বাট এতিয়া কিন্তু কথা এটা, বা তোমালোকে ভাবিছা চাগে মই ডেইলি শিৱসাগৰলৈ কেলৈ আপ ডাউন কৰোঁ বা অহা যোৱা কৰোঁ, তাৰপিছত এদিন যে চুইগি মাৰিবলৈ যাওঁ, এদিন নাযাওঁ, এনেকুৱা বুলি কেলৈ ভাবিছা চাগে তোমালোকে। বাট এনেকুৱা নহয় গাইছ, মই গোটেই সপ্তাহটোৰ ভিতৰত তোমাৰ 6 দিন বেলেগ এটা কামত আহোঁ শিৱসাগৰত, আৰু বাকী তোমাৰ একদিন যোনটো উইক অফ পাওঁ, সেই উইক অফটো চুইগি মাৰিবলৈ যাওঁ। তো চুইগি মাৰোঁতে কালি মাৰিব গৈছিলোঁ, বাট আৰু এটা কাম ওলালে, সেইটো কাৰণে মই গুচি আহিলোঁ ঘৰ কালি। এই ভিডিঅ'টো তোমালোকে পাই যাবা, ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, নহ'বা এই ওপৰত চাই পেলাই চোৱা। ওপৰত আই বাটনটো টিপা, আই বাটনটো টিপিলে ওলাই যাব তাতে ভিডিঅ'টো, চুইগি মাৰা ভিডিঅ'টো। তো কেলৈ গুচি আহিলোঁ সেইটো কথা তাতে গম পাবা তোমালোকে। তো সেইটোৱে গাইজ। তো কি ক'বা, ল'ৰা জীৱন এনেকুৱা হৈছে ন, এদিনৰ ছুটি নাই, মানে পুৰা ডেইলি বাইক চলাই থাকিবলগীয়া হৈছে। তো মই আহোঁ ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট শিৱসাগৰ আহোঁ একদিন 7 দিন। গাইজ হাতী গাইজ হাতী চাওক গাইজ, হাতী নৰখো গাইজ। হাতী আছিলে, দেখা পালে তোমালোকে। তো হাতীবোৰ এনেকুৱা টাইমত যায় তোমাৰ এইটো চাইডৰ পৰা ডাইৰেক্ট হেৰিত কি কয় কাজিৰঙা চাইডলৈ গুচি যায়। তো এতিয়া টুৰিষ্ট ফুল খাব ন, তাতে ফুল খাব নে বন্ধ হ'ব একচুৱেলি।
তো এতিয়া চাগে বন্ধ হৈ আছে চাগে, নহ'লেতো খোল খাব এনেকুৱা হ'ব। তো খোল খোৱাৰ কাৰণে হাতীবোৰ পূৰা যায় সিহঁতি। তো হয় সেইটোৱেই। তো লেটছ বেক টু গাইজ নিজৰ হেৰিত কি কয় নিজৰ লাইফত আকৌ একবাৰ ঘূৰি আহোঁ। তো প্ৰব্লেম চলি আছে গাইজ কিন্তু মোৰ দেই। তো পইচা বহুত শ্বৰ্ট হৈ গৈছে। মই শিৱসাগৰ কামটো লাহেকৈ এৰিয়াটো চাব লাগিব। মানে ইয়াতে তোমাৰ নহয় চাগে মোৰ চুইগি টুইগি মাৰিলে তোমাৰ ডেইলি 1100 1200 1300 এনেকৈ আগতে থাকি গৈছিলে। বাট ইয়াতে মানে ইমান নহয়, মানে 700 800 মান হৈ যায়। বাট ফ্লেক্সিবল আৰ্নিং মানে। তো সেইটো কাৰণে কামটো এৰা নাই। চুইগিটোতো ফ্লেক্সিবল নহয় ন, তাতে তোমাৰ অৰ্ডাৰ যিমান আহিব তাতে, আৰু ওপৰত চাওক গাইজ কেলা ইমান ডাঙৰ ৰ'দ পূৰা একদম মাথাৰ ওপৰত আছে ৰ'দ পূৰা। তো সেইটো আৰু গাইজ। তো বাইকখনৰ যোনটো চকা আছে ন, সেই চকাটো হুইলটো তো টিউবলেছ কৰিব লাগিব, তেতিয়াহে তোমাৰ ভাল আছিলে। তো পিছ চকাটো পূৰা আগতে পামচাৰ হৈ আছিলে, কিন্তু এতিয়া 3-4 মাহৰ পৰা নন ষ্টপ ৰানিং চলি আছে। বাট তথাপি চকা পামচাৰ হোৱা নাই। চকা পামচাৰ নোহোৱা এটাই ৰিজন আছে, সেইটো হৈছে চকাটো টিউবলেছ হৈ গ'ল। যদি টিউবলেছ বেছি নাই, টিউবলেছ বনাব টিউবলেছ পূৰা 1700 মান গুচি যায় পইচা, নাইবা 2000 যাব নেক্সট টু নেক্সট। তো তাৰপিছত মানে চকা পূৰা হেভি বনি যায় মানে। তো সেইটো আৰু গাইজ। তো চাওঁ নেক্সট মান্থত যদি পাৰোঁ চকাটো টিউবলেছ কৰিব চাব লাগিব। কাৰণ মানে পূৰা তথাপি 8 চকা প্ৰব্লেম নাই। বহুত দিনৰ মূৰত মই টিউবটো ৰিপ্লেচ কৰিছোঁ। বাট ভবা নাছিলোঁ যে এনেকুৱা হৈ যাব বুলি। তো নন ষ্টপ চলাই থকা আছে আৰু গৰম পৰিছে ন। আৰু মোৰ তাতে তাৰ ওচৰতে এটা আংকল আহিছিলে, তাৰো বাইকখন পূৰা পামচাৰ হৈ গৈছিলে। তো তাৰো বোলে হেৰি কি কয় টিউবৰ পূৰা জইণ্ট ছিঙি গৈছে। তো জইণ্ট ছিঙাৰ কাৰণে তেনেকুৱা হৈছে, বেলেগ একো নাই। তো গাইজ অলপ আগত গৈ পেলাই লগ পাইছোঁ, আকৌ কথা পাতিম। তো গাইজ আহি জাষ্ট পাইছোঁ এতিয়া ডিমু। ইউজুৱেলি এই ৰাস্তাটো পূৰা ট্ৰেফিক ফুল হৈ থাকে, বাট আজি অলপমান কম আছে ট্ৰেফিক। চাওঁ বহুতেই কম আছে আজি ট্ৰেফিক। তো গাইজ এতিয়া জাষ্ট অলপ আগত ডিমু ক্ৰছ কৰিছোঁ। ডিমু ক্ৰছ কৰি পেলাই এতিয়া লাগিছে অলপ কিবা খাওঁ মানে। তো সেইকাৰণে অলপ আগত গৈ পেলাই এখন হোটেল টাইপৰ এখন আছে, সৰু আণ্টি এজনী আছে যোনজনীয়ে মানে বনায় চিংৰা টিংৰা এনেকুৱাবোৰ বনায়, কচৰি বনায়, চিংৰা বনায়। তো তাতে আৰু আচল কথা কি জানে নাই, তাতে যোনটো চিংৰা পায় সেইটো দাম মাত্ৰ 5 টকা। 5 টকাত এটা চিংৰা। তো চাওঁ গৈ পাই পেলাই আণ্টিজনীৰ পৰা লওঁ, লৈ পেলাই খাওঁ, খাই পেলাই ঘৰ পাই যাম, বেছি টাইম নাই আৰু। পাঁচ টকীয়া চিংৰা আছে নেকি? আছে। দিয়কচোন দুটা। অঁ কচুৰি এটা দি দিব। মোক কেইটা পাম? 20 টাকা। এইটো গ'ল দে। তো গাইজ চিংৰা কেইটা ল'লোঁ, লৈ পেলাই এতিয়া খামগৈ। অলপ আগত ৰাস্তাত ক'ৰবাত জেগা পালে জাষ্ট খাম, ৰখি পেলাই অলপ দেৰি কাৰণে খাম, খাই পেলাই আকৌ। তো গাইজ এই মাত্ৰ আহি পাইছোঁ জেগাত, ৰখি লৈছোঁ অলপ দেৰি। তো এয়া আছে চিংৰা।
এক মিনিট ফোন আহিছে হেল্ল' চিঙৰা আনিছিলোঁ এইটো চিঙৰা টিঙৰা আছে ইয়াতে দুটা তো খাই লওঁ খাই পেলাই কণ্টিনিউ কৰি আছোঁ তো বাই তেতিয়ালৈকে কালি ভিডিঅ'টো আকৌ লগ পাম চেনেলটো ছাবস্ক্ৰাইব ভিডিঅ'টো লাইক কৰি দিবা বাই বাই টাটা চি ইউ